নামানিব এই সকল লোকক অসমটো বাদ দিয়ক ভাৰতৰ পৰা খেদি উলিয়াই পঠিওৱা হ'ব আপোনালোক অসমতে থাকিব লাগিব ভাৰততে থাকিব লাগিব কা আমি মানিমে কা আমাক লাগিব নাছিল কা মানে কাউৰীয়ে কৰাটো নহয় আকৌ কাকাটো কাবেলে কা মানে হ'ল একেবাৰে সহজ অৰ্থত এই যে ইমান দিনে ইমান বছৰৰ পৰা বঙালী সম্প্ৰদায়ৰ লোকসকল অৰ্থাৎ আপোনালোকসকল যিসকল আমাৰ মাজত বসবাস কৰি আছে এই সকল লোকক যিদিনাখনে কাটো নামানিব এই সকল লোকক অসমটো বাদ দিয়ক ভাৰতৰ পৰা খেদি উলিয়াই পঠিওৱা হ'ব হে কৈছো আপোনালোক অসমতে থাকিব লাগিব ভাৰততে থাকিব লাগিব কা আমি মানিমে কা আমাক লাগিবই আপোনালোকক আমাক লাগিবই আৰু এই কাখন সমৰ্থন কৰাৰ বাবে জাগিৰোডত আমাৰ ঘৰটো জ্বলাবলৈ গৈছিল বহুত মানুহ গৈছিল বোলে পীযুষ হাজৰিকা ঘৰত নাছিল আমাৰ ঘৰৰ বাহিৰৰ গোটেইবোৰ গাড়ী জ্বলাই দিছিল কাৰণ পীযুষ হাজৰিকাই কাক সমৰ্থন কৰিছিল এই বঙালী সম্প্ৰদায়ৰ লোকসকলক সমৰ্থন কৰিছিল আৰু তেওঁ সেইদিনাও